হেল্ল' আপোনাৰ অৰ্ডাৰ এটা আছিল। মই লোকেশ্যনত আছোঁ, বাহিৰলৈ ওলাই আহক। দিয়া লোৱা। পেমেন্টটো অনলাইন মাৰি গৈছে। ছোৱালীজনী কিন্তু ধুনীয়া আছিল। ই প্ৰেমতে পৰিলাক নেকি ই প্ৰেমতে বসছি। ঐ কি হ'ল আজিচোন তাইৰ কথাই ভাবি আছা? নহয় তাই কিবা এটা ভাল লাগে কিন্তু। ঐ বল বল ভাত খা বল। বল 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 বল। ভাই ছোৱালী শুনবে। আরে ভাই মোর মনত কেবল এইজনী আহিছে। ঐ চাচোন। আৰে বা সেইজনী চোন মই আহিছো ৰ। ল'ৰাজনে আমাক ফ'ল' কৰি আছে নেকি? ঐ শুনাছো, মোক চিনি পাইছানে? নাই পোৱা, কোন তুমি? আৰে সেইদিনা আজি ডেলিভাৰী দিবলৈ গৈছিলো। আচ্ছা। ঐ ৰবাচো। আৰু কিবা আছিল? ঐ মই তাত আছো, তই আহি থাকিবি। মানে তোমাৰ আৰে কি মানে কৰি আছা? তোমাৰ নাম্বাৰটো পাম নেকি? কিয় লাগে? মানে ডেলিভাৰী ফিডবেকৰ কাৰণে লাগিছিল। লোৱা তেনেহ'লে। আজি কিন্তু পাৰ্টিটো বঢ়িয়া পাৰ্টি দে, মোৰ মন খোজ হৈ গৈছে। মোৰ কিন্তু ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট নাই, মোৰ কিন্তু এইটোৰ প্ৰতি ইণ্টাৰেষ্ট আছে। ঐ তাইক এবাৰ কল কৰোঁ নেকি? কচোন কৰ। Hey, Rahul, good night.
আমি এতিয়া ক'ত গৈ আছো? ইয়াতে মোৰ লগৰ এজন থাকে, তালৈকে যাম। আমি ক'ত গৈ আছো ৰাহুল? আছো মোৰ লগত। গংগুবাই ৰাহুল ৰাহুল আমি ক'ত আহিছো? কিয় লৈ আহিছো এতিয়া? ৰাহুল কোৱা ৰাহুল। ৰাহুল ৰাহুল পইচা পালি নহয় এতিয়া